কালি স্কুলত নাযাওঁ, স্কুল ছুটি। পুতুকন, স্কুল ছুটি? কোনে কৈছে তোক? এই স্বাধীনতা দিৱস আহি আছে, বুজি পাইছা? স্কুলত আমাক স্বাধীনতা দিৱসৰ কাৰণে গান গোৱা, কবিতা আবৃত্তি কৰা এইবিলাক শিকাব, গম পাইছা? তই আকৌ এইকেইদিন স্কুল ছুটি দিব নোৱাৰা। স্বাধীনতা দিৱস মানে কিনো আকৌ? ইমান কিয় গুৰুত্বপূৰ্ণ? গান গাব লাগে যে। বাপৰে, স্বাধীনতা দিৱস মানে কি তই আকৌ নাজানা? মোক প্ৰশ্ন কৰছা? বাপ্পা হাৰে। এই পুতুকন, তই দেখোন মানুহ মাৰি পেলাবিয়ে। নহয় দে, তই আকৌ কিয় মানুহ মাৰাৰ কথা কৈছা? মই আকৌ মানুহ মাৰিব পাৰিম নেকি? তোৰ কথাত মোৰ লাজ লাগি আছে। আমি কিহৰ কাৰণে স্কুলত পঢ়ি আছোঁ? স্কুলত পঢ়িলে স্বাধীনতা দিৱস কি এই সাধাৰণ কথাটো জানিব লাগে নহয়। তই যি নাজানা, মোৰে লাজ লাগি আছে। তোৰ এই লাজ লগা কথাটো তোৰ জেপৰ ভিতৰত ভৰাই থৈচোন। কিয় লাজ লগা কথা? মই অকণ নাজানো নহয়। পুতুকন, তই এনেকৈ নকবি দেই মোক। তই কালি স্কুলত যাবি, তেতিয়াহে গম পাবি। হ'ব দে, কালি স্কুলত গ'লেহে গম পাম। তই এতিয়া ক'ব নোৱাৰ নহয়। মই স্কুলত ছাৰক বুজাই সুধিম ৰ। পুতুকন, তই বহুত বদমাছ হৈছা দেই। তই যা, কালি স্কুলত যাই ছাৰক সুধিবি দে, যা আৰু তোৰ লগত মই কথা নকওঁ। মই নজনাকে তুমি হলানে মোৰ এজনী, চকুতে পিৰিতিৰ চাৱনী, মাতিম তোমাক কি বুলি জোনালী নে জানমণি, মাতিম তোমাক কি বুলি জোনালী নে জানমণি, ভালে লাগিল তোমাকে লগ পাই, থাকিবানে কাষতে সদায়, ভাল লাগিল তোমাকে লগ পাই, থাকিবানে কাষতে সদায়। পুতুকন, তই কি মুখৰ গান গালিয়ে ৰাতিপুৱাই? গম পাইছানে নাই ছাৰে কি কৈছে? স্বাধীনতা দিৱসৰ দেশপ্ৰেমমূলক গানৰ কথাহে কৈছে। তই দেখোন কিবা গানহে গালিয়ে। নহয় মানে মোৰ কি হ'ল, আজি গানটো মানে ওলাই গ'ল আৰু, বুজি পাইছা? মই দেশপ্ৰেমমূলক গান শিকছোঁ নহয়। কিয় টেনশ্যন লৈছে তহঁতে? তই তেলচৰক স্কুলত আহিব কোৱা নাই নেকি আজি? তেলচৰ দেখোন আজি অহা নাই। ছাৰে যে দেশপ্ৰেমমূলক গান শিকোৱাৰ কথা কৈছে আজি আমাক, গম পাইছা নাই? সি ইমান ধুনীয়া গান গাব পাৰে, সি আকৌ নাহিলি নহ'ব নহয়। তই চাগে তাক কোৱা নাই? মই তাক কৈছোঁ। তই কোৱা নাছিলি নে? মই তেতিয়াই তাক কৈছোঁ ফোন কৰি যে অহাকালি আমাক ছাৰে এই কিবা স্বাধীনতা দিৱসৰ কিবা দেশপ্ৰেমমূলক গান আমাক শিকাব বুলি, বুজি পাইছা? আহিব চাগে সি দেৰিকৈ হ'লেও। তহঁতে কিয় হাল্লা কৰছা? তহঁতৰ হাল্লাৰ কাৰণে জানা মই অফিচ ৰুমত বহি থাকিব পৰা নাই। ভাবিছোঁ আৰু 5 মিনিট বহি থাকি আহোঁ, থাকিব পৰা নাই আৰু তহঁতে হুলস্থুল লগাই দিলিয়ে ৰাতিপুৱাই। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং। পুতুকন, তোৰ বেষ্ট ফ্ৰেণ্ড ক'ত? তেলচুৰা নাহে নেকি আজি স্কুলত? ছাৰ, তেলচুৰা হাগিনি হৈছে। কি বদমাছে ই তেলচুৰা হাগিনি হোৱা বুলি ছাৰক কৈছে। মিছা কথা কৈছে, চাইছানে? ছাৰ, তেলচুৰা হাগিনি হোৱা নাই। পুতুকনে মিছা কথা কৈছে ছাৰ। কিয় পুতুকন, তই আকৌ মিছা কথা কোৱা হলি নেকি? মিছা কথা ক'লে সহ্য নকৰোঁ দেই চলি, পিঠি ফালি দিম কিন্তু মই। নহয় ছাৰ, মিছা কথা কোৱা নাই। সি কিয় অহা নাই পিছে? তাকে ময়ো ভাবিছোঁ। মে আই কাম ইন ছাৰ? তেলচুৰা দেখোনে, তই আকৌ নাহা বুলিয়ে ভাবি আছোঁ আমি। ইউ আৰ কাম ইন, চিট ডাউন। মই গম পাইছোঁ আজি বোলে আমাৰ স্বাধীনতা দিৱসৰ কিবা গান, কবিতা আবৃত্তি এইবিলাক আজি বোলে আপুনি শিকাব। সেইকাৰণে ছাৰ মই আজি স্কুলত নোহোৱাকৈ থাকিব পৰা নাই। কিবা কৰি হ'লেও দেৰিকৈ হ'লেও মই আহি পালোঁ স্কুল। তাকেতো ভাবি আছোঁ, এতিয়া তুমি বহুত ভাল গান গোৱা নহয়, আকৌ তুমি নাহিলি আমি অলপ চিন্তাতে পৰিলোঁ হয়। ইমান ধুনীয়া গান গাব পাৰা, আহিছা ভালে হৈছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে জ্ঞাত হৈছাই যে আমি আগন্তুক স্বাধীনতা দিৱসৰ কিবা সংগীতৰ পৰিৱেশনৰ বিষয়ে আলোচনা কৰিম। এই মৰ্মে আমি স্বাধীনতানো কি, স্বাধীনতা দিৱস কি সিনা,
স্বাধীনতা দিৱস কিয় পালন কৰিব লগা হয় এই বিষয়ে কিছু কথা আলোচনা কৰি ল'ম। ঠিক আছেনে নাই কোৱাচোন? ঠিক আছে ছাৰ। ছাৰ, যোৱাকালি মই যেতিয়া ফটোখনক সুধিলোঁ স্বাধীনতা দিৱস মানে কি সি নাজানে বুলি কৈছে ছাৰ। হে পতুকণ, কি শুনি আছো এইবিলাক? নহয় ছাৰ, কি মানে স্বাধীনতা দিৱস মানেনো কি ছাৰ? বুজিছো তই মানে টেংৰামি নেৰা আৰু এই মুখা চুলি স্বাধীনতা দিৱস মানে কি নাজানা? লাজৰ কথাই হ'ব নহয় দেই। পিছে নাজানিলেও কথা নাই, কিন্তু আমি এতিয়া স্বাধীনতা দিৱস মানে কি এই বিষয়ে কিছু আলোচনা কৰিম। তোমালোকে ইয়াতে সহযোগিতা কৰিব লাগিব, আৰু তাৰ পাছত আমি স্বাধীনতা দিৱসত আমি কি কৰিম, কিছু গান তোমালোকে পৰিৱেশন কৰিব লাগিব, তাৰ বিষয়ে আলোচনা কৰিম, আৰু কোনে কি গান গাবা তাৰ বিষয়ে আলোচনা কৰিম। স্বাধীনতা কেৱল ইতিহাসৰ পৃষ্ঠা নহয়, ই বহু বহু ত্যাগৰ কাহিনী, বুজি পাইছা? এই স্বাধীনতাত বহু বীৰ পুৰুষে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল। ই অতি সহজতে পোৱা নাছিল। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশত যি ব্ৰিটিছসকলে শাসন চলাই আছিল সেই শাসনৰ অন্ত পৰিছিল, আৰু সেইদিনাখনতে আমি তিৰংগা পতাকাৰ তলত স্বাধীনভাৱে থিয় হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছিলোঁ। আৰু সেই 15 আগষ্ট দিনটোৱে আমি এতিয়া প্ৰতি বছৰে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ। বুজি পাইছা? আৰু এই স্বাধীনতা সংগ্ৰামত যিসকল বীৰ পুৰুষে তেওঁলোকৰ প্ৰাণ আহুতি দিছিল, তেওঁলোকক আজি আমি সুঁৱৰি তেওঁলোকক শ্ৰদ্ধা জনাই আমি প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰিব লগা হৈছে। আৰু এই স্বাধীনতা দিৱসত আমি ৰাষ্ট্ৰীয় সংগীতৰ লগতে দেশপ্ৰেমমূলক গীতসমূহ পৰিৱেশন কৰিব লাগে। আমি আজি স্কুলত ধুনীয়াকৈ আলোক জিলিকা কৰি স্বাধীনতা দিৱস উদযাপন কৰিব ওলাইছোঁ। তোমালোকে ইয়াতে সহযোগ কৰিব লাগিব বুলি আশা কৰিছোঁ। ছাৰ, মই এটি গীত পৰিৱেশন কৰিম। নিশ্চয়, আমি এতিয়াৰ পৰাই গান প্ৰেক্টিচ কৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তুমি কি গান গাবা গাই দিয়াচোন। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে ঐ পিংকি, এইটো গান নহয়, এইটো তই দেখোন কবিতা আবৃত্তি কৰিছা। এইবাৰ আমাৰ মাজত গীত পৰিৱেশন কৰিব বুলি মই ভাবিছোঁ তেল চোৰাই। ছাৰ, মই এটি হিন্দী গান গাম বুলি ভাবিছোঁ, হ'বনে? নিশ্চয় হ'ব, কিয় নহয়। है मेरी जमी अफसोस नहीं जो तेरे लिए सदर्द सहे, महफूस रहे तेरी आसान सदा, चाहे जान मेरी ये रह न रहे। है तेरी जमी महबूब मेरी, मेरी नस नस में तेरी इश्क बहे, फीका न पड़े कभी रंग तेरा, जिस्मों से निकल के खून कहे। तेरी मिट्टी में मिल जावा, गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू, तेरी नदियों में बह जावा, तेरी खेतों में लहरावा, इतनी सी है दिल की आरज़ू। ओ ओ বাবা, ইমান ধুনীয়া গান গাইছা। এইটো গান বহুত কঠিন নহয়, তুমি কেনেকে গাব পৰা হৈছা? ছাৰ, মানে মই এই ঘৰত গানটো শুনি থাকোঁ নহয়, শুনি থাকোঁতে গানটো মোৰ মুখস্থ হৈ গৈছে। দে ঠিক আছে বাবা, আৰু পৰৱৰ্তী সময়তো তুমি এনেকে গান শিকিবা বুলি আমি আশা কৰিছোঁ দেই। এইবাৰ কোনে গান গাবা বুলি ভাবিছা কোৱা? ছাৰ, ময়ো এটি হিন্দী গান গাম বুলি ভাবিছোঁ। আৰম্ভ কৰি দিয়া পিছে। मेरा मुल्क मेरा देश मेरा ये वतन, शांति का उन्नति का प्यार का चमन। मेरा मुल्क मेरा देश मेरा ये वतन, शांति का उन्नति का प्यार का चमन, इसके वास्ते निसार है मेरा तन मेरा मन। ए वतन ए वतन ए वतन,
जाने मन जाने मन जाने मन ए वतन ए वतन ए वतन जाने मन जाने मन जाने मन मेरा मुल्क मेरा देश मेरा ए वतन शांति का उन्नति का प्यार का चमन थैंक यू মই যি আশা কৰিছিলোঁ সেই ধৰণে তোমালোকে গীতবিলাক পৰিচালনা কৰিলা মোৰ ভালে লাগিল আমি স্বাধীনতা দিৱসত ঠিক এনেদৰে তোমালোকৰ মাজৰ পৰা গীতবিলাক শুনিবলৈ পাম আশা কৰিছোঁ আজি ইয়াতে এৰিছোঁ তোমালোকে এতিয়া ঘৰা ঘৰি হোৱা